নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰিছোঁ সকলোৱে ভাল। নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। চাওঁতে মাজত মাথো কেইটামান দিন আহি পাবহি হ'ল ভোগালী বিহু। এতিয়া ৰাজ্যজুৰি চলিছে ভোগালী বিহু প্ৰস্তুতি। আজিয়ে ভিডিঅ'টোৰ যোগেদি আপোনালোকলৈ লৈ আহিছোঁ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। সম্পূৰ্ণকৈ ভিডিঅ'টো চাই থাকিব। বৰষা বা অনুৰাগীসকলে নিশ্চয় গম পায় যে 2 তাৰিখৰ পৰা শুভ মুক্তি লাভ কৰিলে যৌৱনে আমনি কৰে পাৰ্ট 2। দৰ্শকৰ পৰা অভূতপূৰ্ব সঁহাৰি পাইছে বৰষা ৰাণী বিষয়াই। তাৰ ওপৰতনো কি ক'লে বৰষা বাই, আপোনালোকৰ আগলৈ এটা ভিডিঅ' ক্লিপ আগবঢ়াইছোঁ। দেওবাৰ আৰু অসমৰ বিভিন্ন প্ৰান্তত আজি ছবিগৃহসমূহ হাউচফুল হৈছে। গুৱাহাটীতে কেইবাটাও ছবিগৃহ আজি PVR, মেট্ৰিক্স, তাৰপিছত গ্ৰেণ্ড চিনে, এই সকলোবিলাক হাউচফুল হৈছে। যোৰহাট হাউচফুল, তেজপুৰ হাউচফুল, নগাঁও হাউচফুল, তেনেকৈ কেইবা ঠাইতো হাউচফুল হোৱাই মনটো খুব ভাল লাগিছে। আজি দ্বিতীয় সপ্তাহ চলি আছে। এই ছবিখনৰ খুব শক্তিশালী দিশ যিকেইটা দৰ্শকৰ পৰা আমি গম পাইছোঁ, সেয়া হৈছে কাহিনী, তাৰপিছত অভিনয় আৰু কাহিনীৰ মাজেৰে আমি যি সামাজিক বাৰ্তা দিব বিচাৰিছোঁ এইখিনি সময়ৰ লগত একেবাৰে প্ৰযোজ্য হৈছে বুলি সকলোৱে কৈছে। আৰু সংলাপ আৰু বেকগ্ৰাউণ্ড মিউজিকটোতো আছেই। এইকেইটা শক্তিশালী দিশ বুলি দৰ্শকে এতিয়ালৈকে কৈছে। গতিকে আমি দায়বদ্ধ ছবিৰ মাজেৰে সমাজলৈ এক বাৰ্তা প্ৰেৰণ কৰাৰ। আজি এই ভিডিঅ'টোৰ যোগেদি ইমানখিনি আছিল। নতুন যদি কোনোবা আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। অনাগত দিনসমূহত আপোনালোকে বিচৰা খবৰসমূহ মই দিবলৈ চেষ্টা কৰিম। বেলেগ এটা ভিডিঅ'ত আকৌ আপোনালোকৰ মাজলৈ আহিম। ধন্যবাদ।